हेलो गाइज की खबर सकलोरे और बहुत दिन पिछत आपनालोकर माजले आहिছোঁ और पोन प्रथमे आपनालोक सकलोके रंगाली बिहुर शुभेच्छा ज्ञापन करिছোঁ और आशा करिছোঁ অসমীয়া নৱবৰ্ষৰ এই দিনবোৰ আপোনালোকৰ ভাল হওক ভালদৰে যাওক সকলোৰে মংগলময় হওক তাৰে কামনা কৰিছোঁ আৰু যেহেতু লকডাউন চলি আছে গতিকে আমি আমাৰ বহাগ বিহুটি ভালদৰে উলহ মালহেৰে উদযাপন কৰিব পৰা নাই যদিও পৰিয়ালৰ মাজত থাকি আমিনো কিদৰে পালন কৰিছোঁ তাকে দেখুৱাৰ অকমান চেষ্টা কৰিম সৰু আভাস এটা দিম কি কেনেকুৱা পালে আপোনালোকে কমেন্টত জনাব আমাৰ ব্লগটো আৰু এতিয়া প্ৰায় 12টা মানে বাজিলে আজিৰ ব্লগটো আসলে এতিয়াহে আৰম্ভ কৰিবলৈ লৈছোঁ আৰু আজি বহাগৰ 1 তাৰিখ গতিকে আমাৰ মনত প্ৰাণত বহাগ সদায় উজ্জীৱিত হৈ থাকে যিমানে লকডাউন নচলক কিয় যিমানে প্ৰত্যাহ্বান নাহে কিয় অসমীয়াৰ বাবে বিহু সদায় মৰমৰ চেনেহৰ গতিকে আজিৰ দিনটো আমি কেনেকৈ পালন কৰোঁ দেখাবলৈ চেষ্টা কৰি যাম বলকচোন আজিৰ দিনটো কিদৰে পালন কৰোঁ চাওঁ আজি ৰেচিপিত কি আছে তেতিয়াহ'লে দেখুৱাওঁ আজি গাহৰি মাংস আপোনালোকে খায় নাখায় জানাব বহুতে নাখায় বাৰু বহুতে বেয়া পায় আমি কিন্তু ভালেই পাওঁ আৰু এয়া গাহৰি মাংস কিমান মান হ'ব এইখিনি আধা কেজি মান হ'ব এইখিনি গাহৰি মাংস তাৰপিছত আৰু আজি তিল দি বনাম তাৰ বাবে লৈছোঁ অলপ তিল আৰু এয়া লৈছোঁ কেঁচা হালধি দেখিছেনে আৰু কেইটামান জলকীয়া অলপ আদা নহৰু কেইটামান জালুক আৰু এফালে পানী বইল কৰি থোৱা আছে আৰু জুইতে বনাম কিছুমান বস্তু জুইত খালে সোৱাদটো অলপ বেলেগ হয় আৰু বনাম আৰু চেষ্টা কৰিম দেখাবলৈ এফালে পাতি দিছা ন আজি ৰাণাই বনাব ৰেচিপিটো দেখুৱাম বাৰু পিছত আৰু কি হয় মাংসখিনি মোটামুটি বইল হৈ গৈছে এইখিনি চাওক বইল হৈ গৈছে এতিয়া যিখিনি আদা নহৰু আৰু কেঁচা হালধি লৈছিলোঁ এই এনেদৰে মই পিচি ল'লোঁ এইখিনি আদা নহৰু এই কেঁচা হালধি জালুকখিনি পিচি ল'লোঁ এতিয়া ইয়াত এটা এটা কৰি দি দিম অলপমান খিনি হিলাই দিব হিলাই দিয়াৰ পিছত আৰু যিখিনি তিলৰ গুড়াখিনি এইখিনি শেষৰ সময়ত নমাবৰ সময়ত দিব লাগিব এতিয়া আকৌ অকণমান সময় সিজিবলৈ ঢাকি দিম আমাৰ কণমানিজনীয়ে গা ধুই আছে দেখুৱাবলৈ চেষ্টা কৰিম এইয়া চাওক আমাৰ চুকুমানে গা ধুই আছে আমাৰ চুকুমানে হাই কৈ দিয়া উমা অকণ দি দিয়া উমু এটা দি দিয়া চকুত চাবোন লাগিছে মাংসখিনি কি হৈছে অলপ চাওঁ পানীখিনি শুকাই গৈছে এতিয়া ইয়াত যিখিনি তিলৰ গুড়া আছিলে এই গুড়াখিনি ইয়াত দি দিব লাগিব দি এতিয়া অলপ সময় পানীটো আৰু অকণমান শুকুৱাবলৈ দি এইখিনি নমাই দিব পৰা যাব খাব পৰা হ'ব আৰু ইয়াত কোনো ধৰণৰ তেল ইউজ কৰা হোৱা নাই মিঠাতেল বা বেলেগ অন্য কোনো তেল ইয়াত দিয়া হোৱা নাই কমপ্লিটলি এইটো বইল তিলৰ সৈতে কেঁচা হালধি দিলে আপোনাৰ ইয়াৰ যিটো স্মেল আহে স্মেলটো ভাল লাগে ভাল হয় এনেকৈ বনাই খাবচোন আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হয় ছোৱালী গাটো বিহু লাগিছে দেই নাচি দিয়া অকণমান হুছেইন দাং গছে বনে খলালে পা হুছেইন দাং বিহু বিহু লাগিছে গা হুছেইন দাং আমি অসমীয়া বিহুতে যে বলিয়া বিহু বিহু লাগিছে গাত কোনে বিৰাই দিলে মুমুৱে খুলিয়ে গ'ল হুছেইন দাং বিহু বিহু লাগিছে গাত হুছেইন দাং গছে বনে হলালে পাত হুছেইন দাং আমি অসমীয়া বিহুতে যে বলিয়া বিহু বিহু লাগিছে গাত হেল্ল' সকলোৱে চাগে মোৰ সাজ সজ্জাবোৰ দেখি ভাবিছে এই আকৌ ক'ৰবাত নাচিবলৈ যায় নেকি আচলতে নহয় কেতিয়াবা এনেকৈ থাকি ভাল লাগে আৰু যিহেতু বিহুৰ বতৰ গতিকে দুখনমান ফটো উঠিবলৈ আচলতে এনেকুৱাকৈ পিন্ধি লৈছিলোঁ বাৰু যি কি নহওক অথনি আমাৰ ৰেচিপিটো খাই বৈ তেনেদৰে খালোঁ খাই বৈ আজৰি হ'লোঁ ছোৱালীও শুলে আমিও অকণমান জিৰালোঁ আৰু এতিয়া প্ৰায় 4টামান বাজিছে
আৰু ওচৰৰ বোৱাৰীজনী আহিছে, দুজনী আহিছে, সিহঁতে আহি পেলাই সিহঁতে বোলে টিকটক কৰে। তো ব'লকচোন সিহঁতেনো কেনেদৰে কি কৰি আছে, গীত নাচি আছে তাকে দেখুৱাবলৈ অকণমান চেষ্টা কৰোঁ। অঁ মামী কি কৰি আছা? বহি আছো, কি কৰিবা আৰু। অঁ আৰু ইজনী ক'ত গ'লে? লুকাই আছে। নাচিবলৈ মানে ৰেডি হৈ আছে আৰু আৰু নাচিবলৈ ৰেডি হৈ আছে। গান লগাই আছো মই। অঁ নাচি আছে, এপাক নাচা, ময়ো নাচিম। আহা। এনেই অকণমান নাচিলোঁ, বিহুৰ বতৰত ভাল লাগিলে আৰু এনেকৈ হুঁচৰি গোৱা হয়। এতিয়া যিহেতু হুঁচৰি এইবিলাক কৰিব নোৱাৰি, গতিকে ঘৰতে এনেকৈ নাচিলোঁ। আৰু যদি আজি আমাৰ ব্লগটো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।